ভালে আছানে? হৃদয়ত একুৰা জুই জ্বলাই থৈ গৈ এতিয়া ভালে থকাৰ কথা সুধিছা যে অলপো বিষাদে স্পৰ্শ কৰা নাইনে তোমাক? মোক ক্ষমা কৰি দিয়া। ক্ষমা খুজিছা যে মোক? মই কোন? তুমি মোৰ জীৱন ডায়েৰীৰ এটি অসম্পূৰ্ণ পৃষ্ঠা। এতিয়া আকৌ সম্পূৰ্ণ কৰিবলৈ আহিছা নেকি? বিষাদে গৰকা হৃদয়ে আকৌ সুখক বিচাৰি নাহে অপু। নামাতিবা মোক সেই নামেৰে। সেই কলংকিত পৃষ্ঠাবোৰ লুটিয়াই চাব নিবিচাৰোঁ মই। সোঁৱৰণিৰ পৃষ্ঠাবোৰ দেখিছানে তুমি? ফাগুনৰ সৰাপাত দৰে শব্দ কৰি কৰি সাজি বুকুত বৰকৈ পিন্ধিছে অ। সেই অধ্যায়টো তোমাৰ বাবে বিষাদৰ আছিল। আজিতো তুমি শান্তিৰে জীয়াব লাগে। ইমান বেদনা কিহৰ? তোমাৰ সকলো মনত আছে? মাত্ৰ মনত থকাই নহয়, ইয়াক আলফুলি সাঁচি ৰাখিছোঁ আমাৰ কথাবোৰ। আঁতৰাই পেলোৱা মোক। কোনোপধ্যেই নোৱাৰোঁ, এয়া অসম্ভৱ। তুমি মোক ভুল নুবুজিবা। ভুল? মই কিয় ভুল বুজিম? কাৰোবাৰ শান্তিৰ বাবে বুকুত একুৰা জুই জ্বলাই লৈ ঘূৰি ফুৰাটো এটা যে ডাঙৰ অপৰাধ, জানানে? কিন্তু কাৰোবাৰ সুখৰ বাবে নিজক বলিদান দিব পৰাটো যে এটা মহান পুণ্য, সেই কথা কি তুমি নুবুজা? বুজো। তেতিয়াহ'লে কিয় বাৰে বাৰে মোক আমনি কৰিছা? প্লিজ, তুমি মোক তোমাৰ পৰা আঁতৰাই পঠিওৱা। মই তোমাক এনেকৈ চাই থাকিব নোৱাৰো। নোৱাৰো মই। তোমাৰ দৰে এখন শিলেৰে গঢ়া হৃদয় নাই মোৰ। গঢ়িব লাগিব। নিজক ভালে ৰাখিবলৈ শিলৰ দৰে হৃদয়খন গঢ়িব লাগিব। মোক ভালে ৰখাৰো চিন্তা কৰা তুমি? কৰিব লাগিব। ভাল পোৱা আছিল যে। মই তোমাৰ ভাল পোৱা আছিলোঁ। মিছা অভিনয় আৰু কিমান কৰিবা তুমি? নাই কৰা মই মিছা অভিনয়। তেন্তে কি আছিল সেইবোৰ? তোমাক মই কেনেকৈ বুজাওঁ? সেয়া যে মোৰ সিদ্ধান্ত নাছিল। ভাল পোৱাখিনিও তোমাৰ নিজৰ আছিল তাৰমানে? আন কাৰোবাৰ বাধ্যত তুমি মোৰ লগত অতদিনে? তুমি অলপ বুজিবলৈ চেষ্টা কৰা। নক'বা আৰু। বুজাবলৈ চেষ্টা নকৰিবা মোক। শুনা তুমি। সময় বহুতো কলিল। এতিয়া আৰু শুনিবলৈ মই ইচ্ছুক নহয়। কোনোদিন লগ পাব নোৱাৰাকৈ এতিয়া নৈ সম্পূৰ্ণ বিপৰীত দিশলৈ বৈ যাব খুজিছে। তাক আৰু বাধা নিদিবা। বৈ যাব খোজা নদীক বাধা দি ৰখা মোৰ ক্ষমতা নাই। আশা কৰো সাগৰত মিল হ'মগৈ। অসম্ভৱ। এই নদীক সাগৰ পোৱাৰ আগতে কোনোবাই সেই বাটত বেৰ দিব। মানে? আশা কৰোঁ আৰু যাতে কেতিয়াও লগ নাপাওঁ। বিদায়। মানে কি বুজাব বিচাৰিছা তুমি? বুজি ল'বা নিজেই। মই বুজিবলৈ অপৰাধ। সময়ে বুজাব দিয়া, চিন্তা নকৰিবা। মানে? আশা কৰোঁ আৰু যাতে কেতিয়াও লগ নাপাওঁ। বিদায়। অপু!